ওয়েলকাম গাইজ। আজি আমি এইটো বনাম চিকেনৰ আৰু এইটো চিকেনটো নোধোৱাকৈ থোৱা আছে। আমি নিমখেৰে থোৱাৰ পিছত এনেকুৱা হৈ গ'ল। একদম বঢ়িয়া নিমখেৰে থৈছোঁ দেই, নিমখ আৰু নেমু টেঙা দি। তাৰপিছত আমি মেৰিনেট কৰিম মাংসটোৰ ওপৰত নিমখ, হালধি, মছলা, গৰম মছলা, মিট মছলা যি আছে আৰু আপোনালোকে জানে মই আগতে কৈছোঁৱে। সেইখিনি ইয়াতে আমি দি দিলোঁ, দি কিনে বঢ়িয়াকৈ আমি ফ্ৰিজত ৰাখিম। ফ্ৰিজত আমি প্ৰায় 50 মিনিট সময় ৰাখিছোঁ দেই। ইপিনে আমাৰ আলু পিঁয়াজ চব কাটি চব ৰেডি হৈ আছে। কেৰাহী আমি গৰম কৰি দিম এতিয়া। তাত অকণমান আমি বাটাৰ দিছোঁ, তেল দিছোঁ, তেল গৰম হৈ গ'ল। পিঁয়াজ বহাই দিলোঁ। পিঁয়াজটো এতিয়া বঢ়িয়াকৈ ভাজি ল'ব লাগিব। পিঁয়াজটো ভাজি লোৱা হোৱাৰ পিছত বিলাহী দিম। পিঁয়াজ আৰু বিলাহী পিঁয়াজ আৰু বিলাহী আমি দি কিনে ভালকৈ ভাজি লৈ তাক আমি মিক্সাৰ গ্ৰাইণ্ডাৰত একদম মিক্স কৰি লওঁ, এটা পেষ্ট বনাই লওঁ। আৰু সেইখিনি মাংসটো এক্সট্ৰাকৈ ভাজি কিনে তাত আমি দি দিম। তেতিয়া আমাৰ এইটো চিকেন কাৰী হৈ যাব। বঢ়িয়াকৈ আমি ভাজি লৈছোঁ। অলপ চাব অকণমান তাত মানে ৰংটো আপোনালোকে চাই থাকিব। তাৰ কাৰণে আমি অকণমান চেনি দিম ইয়াতে ৰংটোৰ কাৰণে। তাৰপিছত আমি তাত নিমখ দিম আৰু অলপ চব্জি মছলা দিম, মিট মছলা অকণমান দিম আৰু গৰম মছলা অকণমান দিম। আৰু তাৰপিছত ভালকৈ মানে আমি জাষ্ট মিক্স ভালকৈ কৰিব লাগিব। এটাতে প্ৰায় হৈছে, মই অকণমান মানে ফৰৱাৰ্ড কৰি দিছোঁ, অলপ ফাষ্ট কৰি দিছোঁ প্ৰচেছটো। আপোনালোকে গমাই পাব কেনেকুৱা হৈছে। একদম ভজা যাব নালাগে, কিন্তু আপোনালোকে গমাই পাব যাতে তাৰ টাইটনেছটো নোহোৱা হয়। চব্জি মছলা অকণমান দিছোঁ, ইয়াৰ আগত মিট মছলা মই অকণমান দিছিলোঁ। প্ৰায় হৈছে আৰু এতিয়া প্ৰায় হৈছে, আমি এতিয়া নুমাই দিব পাৰোঁ। এনেকুৱা হ'লে হ'ল এটা পেষ্ট বনালোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ। মিক্সাৰ গ্ৰাইণ্ডাৰত কেনেকুৱা দিলোঁ, কি দিলোঁ, কেনেকৈ কৰিলোঁ এইটো নেদেখা পেলাই গমাই পাব প্ৰচিডিউৰটো। মই অকণমান শ্বৰ্ট কৰি দিছোঁ, ইয়াতে দিছোঁ। ইয়াৰ পিছত আমাৰ পেষ্টটো কেনেকুৱা হ'ল সেইটো আমি আপোনালোকক ডাইৰেক্ট দেখাই দিছোঁ। ইয়াত দিয়াৰ পিছত এনেকুৱা বঢ়িয়া পেষ্ট হৈ গৈছে। এইখিনি মাংসটো ভাজা হোৱাৰ পিছত তাত দি দিম। এতিয়া মাংসটো ভাজি ল'ম। ইয়াতে আকৌ কেৰাহীটোত আমি তেল গৰম কৰিব দিছোঁ। দি এতিয়া আমাৰ আলু আছে ন, আলুটো লাগিবই আৰু আমাৰ অসমীয়া মানুহ। এই আৰু আলুটো দি দিলোঁ। আলুটো ভজা হোৱাৰ পিছত আমাৰ এইটো আদা নহৰু আৰু জলকীয়া পিঁয়াজ এইটো পেষ্টটো দি দিলোঁ। ভজা যোৱা হোৱাৰ পিছত আমাৰ এইটো মেৰিনেট যিটো কৰা আছিল এইটো ফ্ৰিজৰ পৰা আনি এতিয়া আমি মাংসটো ভাজি ল'ম বঢ়িয়াকৈ। এই মাংসটো ভজা হোৱাৰ পিছত পূৰা ড্ৰাই হৈ যোৱাৰ পিছত আমি যিটো পেষ্ট বনাই থৈ দিছিলোঁ সেই পেষ্টটো আমি ইয়াতে দিম। এইটো ভাজি আছে বঢ়িয়াকৈ। তাত অকণমান নিমখ হালধি অকণমান দি দিব, মানে ফাৰ্ষ্টতে যিমান দিছে সেই ৰেচিপিটো চাই কিনে দি দিব। তাৰপিছত আমি অকণমান সময় ঢাকনি দি থৈ দিম। 5 মিনিটমান সময় ঢাকনি দিয়াৰ পিছত আমি উঠাই কিনে চাম। মানে মাংসটোৰ পৰা যিটো পানীটো এৰিব ন, এইটো আমি চাই থাকিব লাগিব যাতে তলিত লাগি নাযায়, এইটো আমি লক্ষ্য কৰিব লাগিব। এনেকুৱাকৈ প্ৰায় আকৌ এবাৰ ঢাকনিখন দি দিম, আকৌ উঠাই দিম। 5 মিনিটৰ মূৰে মূৰে এইটো প্ৰায় হেৰি হৈছে, পানীটো শুকাই গৈছে। অকণমান আমি পানী দি লৈছোঁ কাৰণ আজিকালি আলুবিলাক নিসিজেতো সোনকালে। তাৰপিছত আমি চেম প্ৰচিডিউৰ আকৌ অলপ প্ৰায় হৈছে। তাত আমি আকৌ এবাৰ ঢাকনিখন দিম, 5 মিনিটৰ পিছত চাম। এবাৰ প্ৰায় হ'ব লাগে। আমি 3বাৰ এইটো প্ৰচিডিউৰ মানে ফ'ল' কৰিছোঁ, 3বাৰ। তাত অকণমান আমি গৰম মছলা দিলে গৰম মছলা দি ল'ব পাৰে। এতিয়া গৰম মছলা অকণমান দি আকৌ আমি মিক্স কৰি দিছোঁ মাংসখিনিৰ লগত। মাংস মই বেছি লোৱা নাই, জাষ্ট আধা কেজি মাংস। সেইটো অনুপাতত আপোনালোকে মছলাটো দি ল'ব। প্ৰায় এইটো আমাৰ হৈ গৈছে। অকণমান আমি পানী দি লৈছোঁ, আলুটো অকণমান সিজা নাছিলে। তো এতিয়া আমি এই পেষ্টটো যে আমি মিক্সাৰত গ্ৰাইণ্ডাৰত দিছিলোঁ এই পেষ্টটো আমি ইয়াতে দি দিম। এতিয়া এইটো দিলে কি হয়, মানে আপুনি পানী পৰিমাণটো যিমান দিলেও ন, একদম পানী আৰু মাংসৰ যিটো ৰেচিঅ' ন, এইটো বহুত পৃথক নাহে যদি আমি এনেকৈ এই প্ৰচিডিউৰটো ফ'ল' কৰোঁ। তাৰপিছত আমি অকণমান সময় ঢাকনিখন দি থৈ দিম। এবাৰে আমি এইটো প্ৰচিডিউৰ ফ'ল' কৰিম। এবাৰ ঢাকনিখন গুচাই কিনে আমি উইদাউট ঢাকনি মানে ইয়াক গৰম কৰিম।
আমি ঢাকনিখন দি দিওঁ ঢাকনিখন নিদিয়াকৈ মানে ৰাখি দিম জাষ্ট লাইক মানে প্ৰায় হৈ গৈছে এনেকৈও নমাই দিব পাৰে আমি বাৰু লাগিলে অকণমান পানী দিলে পানীও দিব পাৰে পানীখন দি দিলোঁ আমাক যিখিনি লাগে আৰু ফাইনেলি আমাৰ হৈ গ'ল এইটো আল্টিমেট নোৱাৰ পিছত আমাৰ এনেকুৱা হৈছে আপোনালোকৰ ট্ৰাই কৰক আৰু এটা কথা দেই লাইক ছাবস্ক্ৰাইব কৰিব নহ'লে আপোনালোকে নকৰে